আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ আগবঢ়াই আনিছোঁ ত্ৰিকোণমিতিৰ তৃতীয় পাৰ্ট। ইয়াৰ আগৰ দুটা ভিডিঅ'ত তোমালোকলৈ আগবঢ়াইছিলোঁ ত্ৰিকোণমিতিক অনুপাত আৰু এটা বিশেষ কোণৰ সাপেক্ষে সাইন, কছ, টেন ইয়াৰ যিকোনো মান দিয়া থাকিলে আন ত্ৰিকোণমিতিক অনুপাতবোৰ কিদৰে নিৰ্ণয় কৰিব পাৰি। আজিৰ এই ভিডিঅ'ত তোমালোকলৈ আগবঢ়াম কেইটামান বিশেষ কোণ অৰ্থাৎ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ত্ৰিকোণমিতিক অনুপাত আৰু ইয়াক নিৰ্ণয় কৰাৰ এটা সহজ কৌশল। যদি তোমালোকে আগৰ ভিডিঅ'কেইটা চোৱা নাই, ওপৰৰ আই বাটনত ক্লিক কৰি আগৰ ভিডিঅ'কেইটা চাই ল'বা। তেন্তে আহা আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে তোমালোকে আগৰ ভিডিঅ'ত পাই অহা টেন থিটা বা টেন এ, টেন বি এনেদৰে যিকোনো কোণৰ বাবে আমি পাইছিলোঁ যে সাইন বাই কছ, অৰ্থাৎ যদি থিটা থাকে আমি থিটা লিখিম, যদি এ থাকে এ লিখিম বা বি থাকিলে বি লিখিম। আমি টেনৰ সাপেক্ষে পাইছিলোঁ সাইন বাই কছ আৰু টেনৰ উল্টাটো পাইছিলোঁ কট, কটৰ কাৰণে আছিলে কছ বাই সাইন। ইয়াক আৰু ইয়াক মনত ৰাখিম, টেন আৰু কট, আৰু মনত ৰাখিব লাগিব সাইনৰ 0 ডিগ্ৰী মান, 30 ডিগ্ৰী মান, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। একেবাৰে সহজ। সাইন 0 মান 0, সাইন 30 মান হাফ, সাইন 45 ডিগ্ৰী মান 1/√2, সাইন 60 ডিগ্ৰী মান √3/2 আৰু শেষত সাইন 90 ডিগ্ৰী মান 1। এইকেইটা মনত ৰাখিলে আন সকলোবোৰ অনুপাত তোমালোকে সহজেই নিৰ্ণয় কৰিব পাৰিবা। যদি তোমালোকৰ এইকেইটা মনত ৰাখিবলৈ অসুবিধা হয় তেন্তে আন এটা সহজ উপায় দিছোঁ, তাক চাবা আৰু অতি সহজে মনত ৰাখিব পাৰিবা। তোমালোকে ত্ৰিকোণমিতিক ক্ষেত্ৰত সাধাৰণতে 5টা কোণৰ মান ব্যৱহাৰ কৰিব লাগিব। সেইকেইটা হ'ল 0, 30, 45, 60 আৰু 90। গতিকে আহা চাওঁ, যিহেতু 5টা আছে আমি লিখিম 0, 1, 2, 3, 4। আমি এনেদৰে লিখি ল'লোঁ। এতিয়া ইয়াত আমি পালোঁ শেষৰ সংখ্যা 4, গতিকে 4টোৱে চবকে হৰণ কৰি দিয়া। ইয়াক 4ৰে কৰিলোঁ, ইয়াক কৰিলোঁ, ইয়াক কৰিলোঁ, ইয়াক কৰিলোঁ, ইয়াক কৰিলোঁ। এতিয়া চাওঁ 4ৰ লগত কি পূৰণ কৰিলে 0 পাম, অৰ্থাৎ 4ৰ লগত বা 4য়ে 0 কেইবাৰ যায়, 4 0 গুণ 0, আমি পালোঁ 0। ইয়াত কটাকটি নাযায় বা লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰি, সেইকাৰণে 1/4 থাকিলে। ইয়াত যদি চোৱা 2 গুণ 4, অৰ্থাৎ আমি ইয়াক লঘিষ্ঠ আকাৰলৈ নিলোঁ, আহিলে হাফ। ইয়াক নিব নোৱাৰি, থাকিলে 3/4 আৰু ইয়াক 4 গুচি গ'ল, থাকিলে 1। এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই। তোমালোকৰ কাম হ'ল এতিয়া ইয়াত ৰুট লগোৱা। ইয়াত ৰুট লগাই দিয়া। চবতে ৰুট কৰিলোঁ। এতিয়া যদি চোৱা 0 ৰুট কি, 0 আহিব। 1ৰ বৰ্গমূল কিমান, 1 নহয় জানো। 4 বৰ্গমূল কিমান, 2। 1ৰ বৰ্গমূল 1, 2ৰ বৰ্গমূল নাই, গতিকে কি আহিব, ৰুট 2 থাকিব। 3 বৰ্গমূল নাই, গতিকে আহিব ইয়াত ৰুট 3 আৰু 4 বৰ্গমূল 2। 1ৰ বৰ্গমূল আছে 1। এইটোৱে হ'ল তোমালোকৰ সাইনৰ। যদি দিয়ে থিটা, আমি ক'ম সাইন থিটা 0 ডিগ্ৰী বা সাইন এ বা সাইন বি এনেকৈ। অৰ্থাৎ সাইন থিটাৰ ক্ষেত্ৰত 0 ডিগ্ৰীৰ কাৰণে হ'ব 0, সাইন 30 ডিগ্ৰীৰ কাৰণে হাফ, সাইন 45 ডিগ্ৰী মান 1/√2, সাইন 60 ডিগ্ৰী মান √3/2 আৰু সাইন 90 ডিগ্ৰী মান 1। সাধাৰণতে তোমালোকে এই 5টা মনত ৰাখিবলৈ চাবা। যদি মনত নাৰাখে তেতিয়া তোমালোকৰ এইটো ট্ৰিক্স। এইকেইটা মনত থাকিলে বাকী সকলোবোৰ পাৰিবা। সাইনৰ পাছতে আমি উলিয়াব লাগিব কছ। ইয়াৰ যিকেইটা মান পালোঁ 0, 30, 45 ডিগ্ৰী, 60 আৰু 90 ডিগ্ৰী, তাকে উল্টাই লিখি দিয়া। অৰ্থাৎ ইয়াত আছিলে শেষত 90 ডিগ্ৰী মান 1, ইয়াত কছ 0 মান হ'ব 1। ইয়াত 60 লিখিছোঁ √3/2, ইয়াত 30 লিখিম √3/2। উল্টাকৈ লিখি আছোঁ ইয়াত 45 ডিগ্ৰীত 1/√2। নেক্সট কি আহিব, 30 ডিগ্ৰী মানটো ইয়াত লিখিব লাগিব। ইয়াত 30 ডিগ্ৰী আছিলে 1/2, ইয়াত আহিব 60 ডিগ্ৰীত 1/2।
চাইনৰ 0 ডিগ্ৰীত আছিলে 0 কছৰ 0 ডিগ্ৰীত 90 ডিগ্ৰীত আহিব 0 পুনৰ চোৱা চাইনৰ যিকেইটা মান পালোঁ তাক উল্টাকৈ লিখি দিলেই হ'ব কছৰ মান এইকেইটা নিশ্চয় বুজি পালা এতিয়া চোৱা তোমালোকক যে ওপৰত দিছিলোঁ সাইন বাই কছ হ'লে tan হয় বা কছ বাই সাইন হ'লে কট হয় এতিয়া আমাক সাইন কছ পালোঁ টেনৰ মান লাগে আমি জানো যে সাইন বাই কছ হ'লে কি হয় tan হয় গতিকে সাইনৰ কাৰণে 0 ডিগ্ৰী সাইন 0 সাইনৰ ক্ষেত্ৰত 0 আহিলে কছৰ 1 বহাই দিলোঁ একেদৰে ইয়াত কি হ'ব সাইন বাই কছে হ'ব সাইনৰ মানটো ওপৰত বহাম তলত বহাম কছৰ মান সাইনৰ মান হাফ কছৰ মান √3/2 ইয়াত সাইনৰ মান বহাম 1/√2 কছৰ মানো 1/√2 ইয়াত সাইনৰ মান বহাম √3/2 ইয়াত কছৰ মান বহাম 1/2 ইয়াত সাইনৰ মান আছিলে 1 কছৰ মান 0 এতিয়া আমি এইখিনি কৰিলে কি পাম এইকেইটা কৰিলে কি পাম টেনৰ ক্ষেত্ৰত একৰ লগত কি পূৰণ কৰিলে 0 হ'ব অৰ্থাৎ 0ক একে যাব 0 বাৰ সেইদৰে আমি ইয়াত যদি চাওঁ 1/2 ইয়াত ডিভাইড আছে মাল্টিপ্লাই অৰ্থাৎ পূৰণ কৰি দিলে ইয়াৰ লবটো যাবগৈ হৰ হৈ হৰটো যাব লব হয় আছে √3/2 ইয়াত হ'বগৈ 2/√3 গতিকে 2 গুচি যাব ইয়াত আছে 1/√2 সেই একেটা নিয়মে পূৰণ √2/1 এইটো গুচি যাব ইয়াত হ'বগৈ √3/2 পূৰণ ইয়াত হাফ আছে গতিকে ইয়াত কি হ'ব 2/1 2 গুচি যাব ইয়াত 1/0 এতিয়া 1ক 0য়ে কেতিয়াও হৰণ নাযায় কাৰণ 0 লগত 1 পূৰণ কৰিলে 0 হ'ব 10 পূৰণ কৰিলেও 0 হ'ব 100 পূৰণ কৰিলেও 0 হ'ব অৰ্থাৎ যিকোনো সংখ্যাৰে আমি 0 লগত পূৰণ কৰিলে সদায় 0 পাম আমি যিটো বিচাৰোঁ তাক নাপামগৈ গতিকে ই সংখ্যাবদ্ধ নহয় বা আমি ইয়াক ইনফিনিট বুলি ক'ব পাৰোঁ সংখ্যাবদ্ধ নহয় এতিয়া আমি যদি চাওঁ ইয়াৰ মানটো tan 0 মান 0 ডিগ্ৰী tan 30 ডিগ্ৰী মান কি আহিলে 1/√3 1/√3 tan 45 ডিগ্ৰী কেনসেল গুচি গ'ল থাকিলে 1 tan 60 ডিগ্ৰী 2 কেনসেল গুচি গ'ল থাকিলে √3/1 মান √3 tan 90 ডিগ্ৰী আহিলে সংখ্যাবদ্ধ নহয় গতিকে সাইনৰ মান পালোঁ এইকেইটা কছৰ মান পালোঁ সাইনৰ উল্টা কেইটা এইকেইটা টেনৰ মান পালোঁ এইকেইটা টেন হ'ল এতিয়া আমি আগত পাইছিলোঁ যে সাইনৰ বিপৰীতটো আছিলে কছেক গতিকে আমাক যদি লাগে কছেকৰ মান তেতিয়া আমি সাইনৰ উল্টা লিখিম অৰ্থাৎ 1/sin সাইন 0 ডিগ্ৰী মান আছিলে 0 গতিকে 1 সাইনৰ মান 0 আছিলে 0 বহাই দিলোঁ একেদৰে সাইন 30 মান আছিলে হাফ গতিকে কছেক 30 মান হ'ব কি 1/2 সাইন 45 ডিগ্ৰী মান আছিলে 1/√2 গতিকে কছেক 45 ডিগ্ৰী মান হ'ব 1/1/√2 সাইন 60 মান আছিলে √3/2 গতিকে কছেক 60 মান হ'ব 1/√3/2 সাইন 90 মান আছিলে 1 গতিকে কছেক 90 মান হ'ব 1/1 এতিয়া আমি ইয়াক বহাব লাগিব 1/0 ঠিক ওপৰৰ এইটো নিয়মে আমি কেতিয়াও ইয়াৰ নাপাওঁ এটা মূল গতিকে ই কি হ'ব সংখ্যাবদ্ধ নহয় সেই ক্ষেত্ৰত কছেক 0 ডিগ্ৰী মান সংখ্যাবদ্ধ নহয় কছেক 30 মান 1 আছে ইয়াত আছে হাফ গতিকে এনেকুৱা হৈ যাব থাকিলে 2 ইয়াত আছে 1 কছেক 45 ডিগ্ৰী 1 পূৰণ √2/1 গুচি গ'ল কছেক 60 ডিগ্ৰী 1 পূৰণ 2/√3 আৰু কছেক 90 ডিগ্ৰী 1/1 মানে 1 হ'ব গতিকে কছেক 0 ডিগ্ৰী মান হ'ল ইনফিনিটি অৰ্থাৎ সংখ্যাবদ্ধ নহয় কছেক 30 মান আহিলে 2 কছেক 45 ডিগ্ৰী মান আহিব কেৱল √2 কছেক 60 মান আহিব 1 2 2 2/√3
আৰু cosec 90 ডিগ্ৰী মান হ'ব 1 ইয়ালৈকে নিশ্চয় বুজি পাইছা পুনৰ আমি সেকৰ ক্ষেত্ৰত পাওঁ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী কাৰণে আমি পাম যেহেতু সেকৰ উল্টাটো cos বা cosৰ উল্টাটো sec সেই কাৰণে সেকৰ এই মানখিনিৰ কাৰণে আমি cosৰ মানখিনি উল্টা কৰি দিম অৰ্থাৎ 1/cos কৰি দিম যেহেতু আমি পাইছো যে সেকৰ কাৰণে 1/cos সেই কাৰণে sec 0 ডিগ্ৰী মান 1/cos অৰ্থাৎ a1 to a1 আৰু যেহেতু cos 0 ডিগ্ৰী মান আছিল 1 গতিকে আমি হেবাবে ইয়াত বহাইছো 1 আকৌ চাও sec 30 ডিগ্ৰী নিয়ম একেটাই 1/cos a1 to a1 যেহেতু cos 30 ডিগ্ৰী মান আছিল √3/2 আমি ইয়াত বহাইছো √3/2 একেদৰে ইয়াত আটাইবোৰ হে একে নিয়মতে ব্যৱহাৰ কৰা হৈছে এতিয়া যদি আমি চাও 1/1 একে একক এবাৰ যাব সেই একটো এটো যেহেতু ইয়াত 1ক ডিভাইড কৰি আছো সেই কাৰণে a1 to a2 ডিভাইড কৰিলে যদি আমি পূৰণ কৰিলে লবটো সৰহ হ'ব আৰু সৰহটো লব হ'বগৈ হেবাবে ইয়াত লবটো ইয়াত সৰহ হৈ আহিলে ইয়াৰ সৰহটো ইয়াৰ লব হৈ গল ইয়াৰ স্লে √3/2 ইয়াৰ হ'ল গৈ 2/√3 একেবাৰে একে নিয়ম ইয়াত স্লে 1 a2 1 1/√2 ইয়াৰ পূৰণ হোৱাৰ লগে লগে √2/1 ইয়াত a1 to a2 1 ইয়াত স্লে হাফ গতিকে উল্টা হ'ল 2/1 আমি ইয়াত কৈছিলো আগত একক শূন্যৰে হৰণ কৰিব নোৱাৰি সেই কাৰণে আমি এই ক্ষেত্ৰত ইয়াৰ মানটো সংখ্যাবদ্ধ নহয় বা ইনফিনিটি বুলি কওঁ 1 1 1 2 গুণ 2 √3 থাকিলে 1 1 গুচি গ'ল থাকিলে √2 1 1 গুচি গ'ল থাকিলে 2 আৰু এটো হ'ল ইনফিনিটি বা সংখ্যাবদ্ধ নহয় অৰ্থাৎ sec 0 ডিগ্ৰী কাৰণে এই মানখিনি আহিলে এইকিটা হ'ল sec 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী হেকত আমি চাও কটৰ ক্ষেত্ৰত চোৱা যেনেকৈ আমি tan পাইছিলো sin/cos যেহেতু tanৰ উল্টাটো cot গতিকে কটৰ কাৰণে হ'ব cos/sin ইয়াত মই দুটা কৰি দেখাইছো বাকিবোৰ একে নিয়ম তোমালোকে ঘৰত কৰি চাবা এতিয়া কটৰ 0 ডিগ্ৰী কাৰণে সদায় cos/sin হয় গতিকে cos 0 ডিগ্ৰী মান ওপৰত পাইছিলা 1 বুলি আৰু sin 0 ডিগ্ৰী মান 0 অৰ্থাৎ cos/sin cos 0 ডিগ্ৰী ডিভাইডেড বাই sin 0 ডিগ্ৰী যেহেতু 1ক 0 ডিভাইড নহয় সেই কাৰণে তাৰ মানটো সংখ্যাবদ্ধ নহয় বা ইনফিনিটি আহিলে আৰু এটা চোৱা cot 30 ডিগ্ৰী নিয়ম একে cos/sin অৰ্থাৎ cos 30 ডিগ্ৰী মান √3/2 আৰু সেই একে সময়তে sin 30 ডিগ্ৰী মান আছিল হাফ যেহেতু ডিভাইড চিন √3/2 ডিভাইডৰ উল্টাটো মাল্টিপ্লাই সেই কাৰণে লবটো সৰহ হ'ল সৰহটো লব হ'ল গতিকে ইয়াৰ আছিল হাফ 2/1 2 কেনসেল গুচি গ'ল থাকিলে ওপৰত √3 তলত থাকিলে 1 গতিকে এটো হ'ব √3 এনেদৰে কৰি চালে তোমালোকে দেখিবা যে cot 0 ডিগ্ৰী মান সংখ্যাবদ্ধ নহয় cot 30 ডিগ্ৰী মান √3 cot 45 ডিগ্ৰী মান 1 cot 60 ডিগ্ৰী মান 1/√3 আৰু হেকত cot 90 ডিগ্ৰী মান 0 এনেদৰে তোমালোকে সহজে ত্ৰিকোণমিতিক অনুপাতবোৰ নিৰ্ণয় কৰিব পাৰিবা এইকেইটা কোণৰ সাপেক্ষে যদি ভিডিঅ ভাল লাগে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ